হে গাইছ আজি ওলাই আছোঁ আমি পাৰ্বতী পাহাৰ চাবলৈ ভাইটি আৰু মই এইটো গামোচা পিন্ধি ওলাই আছোঁ একদম হাই কৰি দে মজা ব'ল গাইছ লগ পাই আছোঁ আগত তো ফাইনেলি গাইছ মই বিলৰ কাষত আহি পালোঁ তো এইটো চাব পাৰে অলপ বিলৰ কাষৰ নাজাৰাটো এবাৰ চাই লওঁ এইটো মজাকৈ এইটো নাৱত বিশ্বাস নকৰিব পাৰে গাইছ মই চান্দুবি ধা বুলি তো গাইছ আৰু এইফালে চাওক এইখিনি মেলা হয় মেলা ওচৰত গৈ আছোঁ আমি এতিয়া মেলা ফালে আৰু এইফালে চাওক অলপ চাওক আৰু এইটো কেম্পটো গাইছ এইটো কেম্পটো এতিয়া গাইছ আমি গৈ আছোঁ এইফালে গাইছ ৰোড পকা ৰোডত এটা ভিডিঅ' বনাই আছোঁ আশা কৰি যাতে আপোনালোকক ভালকৈ দেখাব পাৰে কাৰণ কেমেৰা কোৱালিটি মোৰ কেমেৰা নাই ফোন দি বনাইছোঁ হয়তো বেয়া হ'ব পাৰে কোৱালিটি ইমান খাচ নহয় কেমেৰা কোৱালিটি হয়নে নহয় যদি আৰু কিছুমান ব্লাৰো হ'ব পাৰে মানে কিছুমান দেখাত বেয়া হ'ব পাৰে বেয়া নাপাব গাইছ তো গাইছ ব'লক বিলৰ পাৰত লগ পাম আপোনালোকক অলপ বিশ্বাস নকৰিব পাৰে কিছুমানে চাওক মই হেৰিতে আছোঁ চান্দুবিৰ বিলৰ মাজত পূৰা একদম এতিয়া আহি পালোঁ 50% লগ পাইছোঁ দেই গাইছ পাৰিলি গাইছ আমি আহি পালোঁ বিলৰ পাৰ এইফালৰ পৰা একদম বিল পাৰ হৈ আহিলোঁ আহিব দে তো গাইছ চাওক ইয়াৰ তাৰ বাইকটো পাৰ্ক কৰা আছে আমাৰ ক'ত এইফালে একদম ভিতৰত তো গৈ আছোঁ তো গাইছ তো এতিয়া আমি ওলাওঁ গাইছ ইয়াৰ পৰা পাৰ্বতী পাহাৰ চাবলৈ তো ভালকৈ দেখাবলৈ চেষ্টা কৰিম একদিন মেলাত আহিম মজাকৈ দেখুৱাই দিম তো গাইছ ঠিক আছে লগ পাই আছোঁ এতিয়া নেকি ব'লক গাইছ ৰাস্তাত লগ পাই আছোঁ তো গাইছ ফাইনেলি আমি আহি পালোঁ পাৰ্বতী পাহাৰ এনেই পাৰ্বতী দেৱীৰ থান তো গাইছ আজি ফাৰ্ষ্ট টাইম আহিছোঁ বাপুৰ লগত ভাইটিৰ লগত আহিছোঁ ফ্ৰেণ্ড তো গাইছ আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই তো ফাৰ্ষ্ট টাইম মন্দিৰত সোমাম এনেকৈ পাৰ্বতী পাহাৰৰ মন্দিৰত সোমাম তো গাইছ চাওক গেটটো এবাৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰক ইয়াৰ মজা লাগিছে কিছুমান দেখা পাইছে গাইছ আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই আপোনালোকে চাই নাচাই মই ক'ব নোৱাৰোঁ গাইছ প্লিজ আৰু চাই ল'ব তো গাইছ ব'লক ভিতৰত সোমাওঁ আমি বৰ্তমান উঠি আছোঁ গেট এইটো তো গাইছ ভাগৰ লাগি গ'ল এইখিনি উঠোঁতে আৰু কিমান উঠিব আছে এইটো মই আজি ট্ৰাই চাম তো বহুতৰ মুখৰ পৰা শুনিছোঁ গাইছ বহুত ওখ বহুত মানে শুনিছোঁ গাইছ এনেকৈ আহি চোৱা নাই আজি প্ৰথমবাৰ আহি পাইছোঁ উঠি আছোঁ আৰু কিমান পাহাৰ আছে ক'ব নোৱাৰোঁ তো গাইছ চাওক ভাই ইয়াৰ ঘাম ওলাই গ'ল ইয়াৰ মজা লাগিছে সেইখিনি গাইছ পাহাৰৰ এনেকৈ খোজকাঢ়ি এনে আমাৰ ঠাইটো গাইছ পাহাৰে জেগা হ'লেও গাইছ এনেকুৱা জেগাত অহা মজাটো বহুত বেলেগ গাইছ সঁচাই গাইছ পাৰ্বতী পাহাৰ আহিব একদম মজা প্লেচ আৰু গাইছ এনেকুৱা লাগে যাতে মানে ভাগৰ লাগিলেও লগা নাই যেন লাগে গাইছ প্ৰথম যেতিয়া আহিব না তেতিয়া নিজে মানে গম পাব তো আহিব গাইছ আৰু গাইছ প্লেচবিলাক চাওঁ না কিমান ধুনীয়া ধুনীয়া সুন্দৰ একদম কিমান পাহাৰ উঠি আহিলেও গমেই নাপাওঁ হয় না তো গাইছ ৰাস্তাও মজাকৈ বনাইছে পকীৰ একদম টেনশ্যন নাই গাইছ আহিব তো ইয়াতে সময়ত মানুহ হয় ন বছৰ হয় ন বছৰ হয় এটা দুটা তিনিটা যিমানখিনি এটা ঘূৰিব মানে ইচ্ছা যায় যেনেকৈ আজি আহিছোঁ আমি টাইমত অসমত সেনেকুৱা আমাৰ দৰে বহুত মানুহে গোটেই চাইডে চাইডে পাথৰ সেউজীয়া গছ গছনি মজা পৰিৱেশ ভাগৰত কি ওলাইছে ক'ব নোৱাৰোঁ আৰু দেই কথাবিলাক বৰ্তমান উজাই গৈ আছোঁ ন গাছ চাওঁ কিমান উজাই গৈ আছোঁ তই চাওঁ এইবিলাক জাবৰ জোঁথৰবিলাক ইয়াতে পেলাইছে ইমান ধুনীয়া কিন্তু গাছ ৰাস্তাৰ ওচৰত জাবৰ জোঁথৰ গমেই পাইছে চাওক আমাৰ বছ গৈ আছে প্লাষ্টিকবিলাক কেনেকুৱা পেলাই ৰাখিছে বহুত বেয়া লাগিছে গাইছ একচুৱেলি ছাইডত পেলাব লাগিছিলে কিন্তু ডাষ্টবিন নাই গাইছ ইয়াতে ডাষ্টবিন দিব লাগিছিলে ব'লক গাইছ আগলৈ গৈ থাকোঁ আৰু কিমান দূৰ আছে কিমান কি বাটে ঘাটে অলপ কথা পাতি গৈ থাকিম কিন্তু প্লিজ গাইজ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ডাষ্টবিন লাগে ডাষ্টবিন এটা ৰাস্তাই ব্যৱস্থা কৰক কি কৰে
যদি ৰাইজৰ যদি কমিটি মানুহ আছে নিশ্চয় কৰিব লাগে এইবিলাক কাম। তো সেইটোৱে বিচাৰিছোঁ, বেলেগ নাই গাইছ। এতিয়া আমি যিটো বটল আনিছোঁ সেইটো ক'ত পেলাম আপোনালোকে নিজে ভাবকচোন, তাত ডাষ্টবিন নাই। তো গাইছ বঢ়িয়া, আহিব, জেগাটো ইমান বেয়াও নহয়। কেনে হা মজা। মন্দিৰৰ জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ কৰা, প্লাষ্টিক জাবৰ জোঁথৰ আদি য'তে ত'তে, কিন্তু গাইছ ক'ত পেলাম, ডাষ্টবিনেই নাই। আপুনি নিজে ভাবক, ইয়াতেতো লিখিছে হয় গাইছ, কিন্তু ডাষ্টবিন ক'ত? একচুৱেলি ডাষ্টবিন লাগিছিলে ইয়াতে, তাৰ জাবৰ জোঁথৰ ক'ত পেলাম আপুনি নিজে ভাবচোন। সেই গাইছ উজে পূৰা হালত তাৰি গ'ল। তো গাইছ ঘাম ওলাই গৈছে পূৰা, অৱস্থা বেয়া হ'লেও আৰু মানে গা গোন্ধাই গৈছে, গোন্ধাই গৈছে গাইছ। কিন্তু উপায় নাই, উঠিমেই, সেৱা এটা ল'মেই, আশীৰ্বাদ ল'মেই, ল'ম নে নহয়? বঢ়িয়া সুন্দৰ। বলক গাইছ, জছ হেৰাব নালাগে দেই। আহিব গাইছ পাৰ্বতী পাহাৰ মজা আহিব, এইদিন আহিব, সেৱা এটা লৈ ল'ব, আশীৰ্বাদ। পাৰ্বতী পাহাৰ আহিলে 3 দিন আহিব লাগিব, 3 দিন মানে 3বাৰ আহিব লাগে। আপুনি যিটো আহে বছৰত 3বাৰ আহিব লাগে আৰু মোৰ তাতে, সেইটো মানে। তো গাইছ অৱস্থা বেয়া। তো গাইছ ঘাম মুচি মুচি ৰুমাল তিতি গ'ল, মানে ভিজি গ'ল। তো গাইছ ফাইনেলি আহি পালোঁ আৰু লাহে লাহে পাৰ্বতী পাহাৰ। তো গাইছ মোৰ ওপৰতে এইটো গাইছ পাৰ্বতী পাহাৰ, দেখিছেনে গাইছ? ইমান ক্লিয়াৰ নহ'ব পাৰে গাইছ। তো গাইছ পাম আৰু পালোৱে গাইছ, ধৰক তো আপোনাক দেখুৱাই আছোঁ বেক কেমেৰা দি। তো গাইছ বলক, জাবৰ জোঁথৰ বোলে ইয়াতে পেলাই ৰাখিছে, আপুনি কওকচোন অলপ। ডাষ্টবিন লাগিছিলে, কিন্তু ডাষ্টবিন দিয়া দেখা নাই এতিয়ালৈকে। যিমানখিনি আহিলোঁ কিন্তু ডাষ্টবিন দেখা নাই। ডাষ্টবিন লগাব, বহুত প্লাষ্টিকৰ বটল বা প্লাষ্টিক এইবিলাক গাইছ দেখিছেনে, জাবৰ জোঁথৰবিলাক। তো গাইছ এইটোৱে কৰিছোঁ যে আমি ৰিকুৱেষ্ট কৰিছোঁ যে ডাষ্টবিন এটা ব্যৱহাৰ কৰক। জাগাকেইটা যদি তাতে তলত পষ্টাৰ এটা লিখিছে, আপোনালোকে দেখাই পাইছে ভিডিঅ'টো, হ'লেও ইমান ওপৰলৈকে মন্দিৰলৈকে আহি পেলাই ডাষ্টবিন এটা নাই। তো ডাষ্টবিন ব্যৱহাৰ কৰক, ডাষ্টবিন বনাওক, বেয়াকৈ নল'ব, বেয়া নাভাবিব গাইছ, ভালৰ কাৰণে ভাবিছোঁ, ভালৰ কাৰণে কৰিছোঁ, আমাকো ভাল লাগিব গাইছ আহি। তো গাইছ ফাইনেলি গাইছ পাৰ্বতী পাহাৰ আহি পালোঁ, দেখুৱাই আছোঁ গাইছ। চাব নেকি? চাব নেকি গাইছ? ৰ'ব, এইটো গাইছ প্ৰথম মন্দিৰ দেখিলোঁ, তাৰপিছত গাইছ চাওক আহি পালোঁ ওপৰলৈকে। এইটো হ'ল মা শ্ৰী শ্ৰী কাৰ্তিক মন্দিৰ ন, সেইটো চাওক। তো ফাৰ্ষ্ট ভগৱান আশীৰ্বাদ লওঁ যাতে বেয়া চেয়া নাপাব প্ৰভু। তো গাইছ পাৰ্বতী পাহাৰ এইটো চিৰি উঠিলে পাব, আপোনালোকে প্ৰায়ভাগ ভিডিঅ'ত দেখাই পাইছে, গমেই পাইছে, মজা। পাব বল, ইয়াতে খুলিব লাগিব নেকি? জোতা খুলি আছে পাৰ্বতী পাহাৰৰ মন্দিৰটো। তো গাইছ বলক আহক, উঠো নেকি? আহক গাইছ। তো গাইছ পাৰ্বতী পাহাৰত আহি বহুত ভাল লাগিল মন, আৰু এইখিনি জেগা গোটেই চাফা ক্লিন আছে। আৰু গাইছ বহুত গৰম আছে, এইখিনি পাথৰখিনি গছকিলে মানে এনেকুৱা ভৰি জ্বলে নহয়, ক'ব নালাগে আৰু। হ'লেও গাইছ মজা সুন্দৰ, ইমান ধুনীয়া জেগাত আছে পাৰ্বতী পাহাৰ। এইটো গাইছ পাহাৰৰ ওপৰত, পাথৰৰ ওপৰত চাব পৰা নালাগে। যোনে আহিছে এইটো গমেই পায় গাইছ, আৰু যোনে অহা নাই সেই গম নাপাব পাৰে। এবাৰ আহি চাওক পাৰ্বতী পাহাৰ, ইমান ধুনীয়া প্লেচ। আৰু মোৰ ওচৰতে গণেশ মন্দিৰ আছে, তো সেই গণেশ বাবা, কি ধুনীয়া প্লেচ। কেনেকুৱা লাগিছে? ভালে লাগিছে, কি মজা, আহিব চাবলৈ। পাৰ্বতী পাহাৰৰ কাহিনী ইমান বিশেষ নাজানো, হ'লেও যিখিনি পাৰে এইখিনি শুনিব চেষ্টা কৰিম, আপোনালোকক জনাব চেষ্টা কৰিম। মোৰ ওচৰতে আছে আমাৰ পণ্ডিত ককা, তো তাক সুধিবলৈ চেষ্টা কৰিম অলপ, মানে পাৰ্বতী পাহাৰ কেনেকুৱা, কি ইমান ওপৰত কেনেকুৱা হ'ল, কেনেকুৱা কি হ'ল, বিশেষ ইমান নাজানো, হ'লেও সুধিবলৈ চেষ্টা কৰিম অলপ। যদি ককাই জনায় তেনেহ'লে বহুত
ভাল লাগিব তো সুধি চাওঁ এবাৰ নেকি বলক গাইজ সুধি চাওঁ এবাৰ সেৱাটো লৈ লওঁ আহক গেছ সেৱা ল'লোঁ এতিয়া সেৱা চেৱা লোৱাৰ পিছত এতিয়া ককা বহি আছে মই ককা সুধিবলৈ চেষ্টা কৰিম বেছি নহয় গেছ যে ইমান পাহাৰৰ ওপৰৰ মন্দিৰটো কেনেকুৱা হ'ল মানে কিমান চন হ'ল কিমান কি মানে সেইটো বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম বিশেষ ইমান নাজানো হ'লেও গাইজ যিখিনি পাৰোঁ সেইখিনি সুধিবলৈ চেষ্টা কৰিম তো গাইজ চাই থাকক মজাকৈ আৰু গাইজ বেকগ্ৰাউণ্ডটো দেখাই পাইছে কেনেকুৱা পৰিস্থিতি নেকি তো মই ভাইটিক অলপ কেমেৰা ধৰিবলৈ দিম মানে কেমেৰা মানে ফোন গেছ ফোন দি ভিডিঅ' বনাইছোঁ কেমেৰা নহয় নমস্কাৰ তো মানে পাৰ্বতী পাহাৰ আজি প্ৰথমবাৰ মই আহিছিলোঁ বিশেষ নাজানো পাৰ্বতী পাহাৰৰ বিষয়ে আৰু ইমান পাহাৰত মানে কেনেকুৱা মন্দিৰটো হ'ল স্থাপিত মানে কেনেকুৱা কিমান চন হ'ল কিমান বছৰ হ'ল মন্দিৰটো বনোৱা এইটোতো তোমাৰ এইটো শুনাইছ বোধে এইটোতো বহুত পুৰণি মন্দিৰ পুৰণা আগততো তোমাৰ এইবিলাক নাছিল আগত আমি যেতিয়া সৰু সৰুত আহোঁ তেতিয়া মায়ৰ ওচৰ চাৰিওফালে চাৰিডাল খুটি পুতি কলপাত বোন দি কিনে এওঁলোকে এখন বৰপৰা শুদ্ধবাৰী তেওঁলোকে আহি পূজা কৰিছিল তাৰপিছত বাকী দৰ্শকবিলাকে পূজা কৰিছিল তাৰ পৰা মই জানো এই ঘটনাটি হ'ল 2010 নেকি তেতিয়া আমাৰ MLA ভগৱানৰ AGPৰ দিনত জ্যোতি আছে এতিয়া এইখিনি কাম তেওঁ কৰি দিছে চিৰিখন কৰি দিছে এইখিনি জানো আৰু মই এইটো জানো যে ইয়াতে কোনোবা ল'ৰা ছোৱালীবিলাক মানে দৌৰে 2 বা 3 মাহকৈ দৌৰে আৰু প্ৰত্যেকজনৰ চাকৰি হয় মই জানো হৈয়ে আছে এতিয়াও আৰু লগতে তোমাৰ আমাৰ মূল যিটো ডাঙৰ মেলা এইটো চৈতৰ শেষত গুৰু বিহুৰ দিনাখনে ইয়াতে ডাঙৰ মেলা হয় তাৰপিছত আপোনাৰ এই 2 তাৰিখক লাগি মানুহ হয় আৰু আমাৰ কিন্তু গৰু বিহুৰ দিনা বেছি মানুহ হয় ইয়াতে বহুত বাঞ্চনা লয় আৰু কিছুমান বিয়া হয় ল'ৰা ছোৱালী নহয় সেইবিলাক বৰ বাঞ্চনা লৈ এতিয়া সন্তান পোৱাও মই দেখিছোঁ মই দিনতো পাইছোঁ আমাৰ দেউতা পূজা কৰিছিলতে তাৰ দিনতো পাইছোঁ এইখিনি মই জানো আৰু বেছি কথা নাজানো সেইকাৰণে প্ৰত্যেক মাহৰ পূৰ্ণিমাত পূজা হয় আৰু এই বৰবিলাক যে লয় পূৰ্ণিমাৰ দিনা বৰ দিয়া হয় গাছ যিখিনি ককাই জানে সেইখিনি কৈছে কিন্তু গাছ প্ৰমাণ আছে মুঠতে পূৰ্ণিমাৰ দিনাখন যাতে ইটো মন্দিৰত মানে পাৰ্বতী পাহাৰত এটা বৰদান দিয়া হয় পূৰ্ণিমাৰ দিনাখনে বৰদান দিয়া হয় ন আশীৰ্বাদটো পোৱা যায় গাছ তো এইখন যিখিনি জানিব লাগে সেইখিনি কিন্তু গাছ বহুত পুৰণা এইখন মন্দিৰ গাছ আৰু বহুতখিনি ডেভেলপো হৈছে বোলে এতিয়া যিকেইটা বাহিৰৰ আপোনালোকে চাই আহিলে বাহিৰৰ যোনটো চৰকাৰে সহায় সহযোগ কৰিছে সেইখিনিয়ে বহুত মানে আগবাঢ়িছে আৰু বহুতখিনি প্ৰমাণ পোৱাৰ কাৰণে আজি এই মন্দিৰটো আশীৰ্বাদ পোৱাৰ কাৰণে গোটেই মানুহ ইয়াত আহি কিনে সেৱা এটা লৈ আশীৰ্বাদ সেইখিনি বহুত লাগতিয়াল এইখন যদি আপোনালোকে ভাল পায় তেনেহ'লে নিশ্চয় আহিব কেনেকুৱা প্ৰথম অৱস্থাত মানে কেনেকুৱা উপস্থিত ইমান পাহাৰত কেনেকুৱা মন্দিৰটো হ'ল সেইখিনি মানে অলপ সেইখিনি জানিব খুজিছোঁ মই কিন্তু শুনা কথা বিশেষ নাজানো এখন শুদ্ধবাৰী গোটেই বড়োৱে তেখেত মানুহবিলাক এইটো বহুত পুৰণিতো কোনোবাবে সপোনত দেখিছিল নাকি যে মই পাৰ্বতী পাহাৰত আছোঁ আপোনালোকে যদি মোক পালন কৰে আপোনালোক ঠিক তেনেদৰে মানে কেইজনমান লগ লাগি চাব আহিবলৈ হয় আছে কিলা কৰি তেতিয়াই তাৰ পৰা পূজা কৰা হয় শুনা কথা এইটো মই দেখা নাই আৰু দেখা পাইছোঁতো তোমাৰ পূজা কৰাখিনি দেখাই পাইছোঁ 4টা খুঁটি মাৰি পূজা কৰিছিল ইয়াতে ঘাঁহ বন কাটিছিল কাচি দি তেতিয়া আপোনাৰ এই চিৰি তিৰি নাছিল এইফালে যে এটা ৰাস্তা আছে বিৰাট ৰকম বড়োসকলে মানে সপোনত দেখা পাইছিলে এইটো ন সপোনত দেখা পোৱা কাৰণে গাছ যে পাৰ্বতী সপোনত দেখা দিছিলে ইয়াতে আছে বুলি সেইটো কাৰণে গাছ মানে পাৰ্বতী মন্দিৰটো ইয়াতে বহুৱা গ'ল
তাতে এনেকুৱা মানে ন ঠিক আছে ককাই যিখিনি জানিছে সেইখিনি বুজাইছে ধন্যবাদ ককাই ইমান বিশেষ হয়তো যিখিনি পাৰে সেইখিনি আৰু তাৰ আৰু যদি জানিব বিচাৰে তেনেহ'লে বহুত পিছলৈকে যাব লাগিব নেকি তাৰ যিখিনি মানে অলপ কাহিনী মানে যিটো কাহিনী শুনা পাইছে সেইখিনি থুলমূলকৈ বুজালোঁ শ্বৰ্ট ফৰ্মত তো গাইজ মজা ধন্যবাদ তো বাছ চাই থাকিবা ওলাই আৰু গাইজ অলপ দেখাবলৈ চেষ্টা কৰিম নেকি বলক গাইজ বহুত ধুনীয়া প্লেচ পাৰ্বতী পাহাৰ সুন্দৰ বনোৱা গৈছে এইবিলাক গোটেই বনোৱা গৈছে আৰু গাইজ বলক গাইজ যাওঁ ইয়াৰ পৰা এতিয়া তো গাইজ এইটো চিৰি উঠিলে পায় আৰু গমেই পাইছে দেখা পাইছে তো যিকোনো গাইজ এতিয়া আমি পাৰ্বতী পাহাৰৰ পৰা ওলাইছোঁ তো গাইজ আপোনালোকে কেনেকুৱা পাইছে এইটো ক'ব নোৱাৰোঁ গাইজ অলপ খালি মই জানিব বিচাৰিছিলোঁ সুধিছোঁ গাইজ আপোনালোকে বুজি পাইছে নে নাই জানিছে নে নাই সেইটো ক'ব নোৱাৰোঁ তামোল খোৱাকেইটা দাঁতবিলাক হালধীয়া হৈছে বেয়া নাপাব তামোল খাওঁ যিহেতু আমাৰ চলে ন গাইজ তো সেইটো মানে গাইজ যিখিনি পাৰোঁ সেইখিনি সুধিছোঁ চেষ্টা কৰিছোঁ হয়তো কিবা ভুল হ'ব পাৰে ভালকৈ সোধা পোছা নহ'ব পাৰে ইমান বিশেষ মই যিহেতু সৰু ইউটিউবাৰ ইমান ডাঙৰ নহয় হ'লেও জানিবলৈ চেষ্টা কৰোঁ তো গাইজ চাই থাকিব মজা জোতাযোৰ পিন্ধিলোঁ আমি এতিয়া ওলাইছোঁ ইয়াৰ পৰা বলক গাইজ লগ পাই আছোঁ নেকি বলক গাইজ ঘামত কাপোৰ ভিজি গ'ল পূৰা আপোনালোকে অলপ চলপ দেখা পাইছে চাগে ক'ব নোৱাৰে এতিয়া চাওক গাইজ ঘামত পূৰা উঠি আহোঁতে পূৰা ঘামি গ'ল ভিজি গ'ল চোলাকেইটা গোটেই গাইজ হ'লেও হাৰ মাৰিব নালাগে আহি এটা হ'লেও দৰ্শন লৈ যাওঁ ভাল লাগে মন আৰু পূৰা শান্তি একো অশান্তি নালাগে গাইজ তো গাইজ এতিয়া আমি পাৰ্বতী পাহাৰৰ পৰা ওলাই আহিলোঁ তো গাইজ পাৰ্বতী পাহাৰৰ পৰা আমি আহি পালোঁ বহুত ওখ বহুত মানে আৰু গমেই পাইছে কেনেকুৱা আহাৰকেইটা জানে কেনেকুৱা কি হয় তো গাইজ একো আহি ভাল লাগিছে কেনেকুৱা লাগিছে কোৱাচোন মজা লাগিছে আহিব পাৰ্বতী পাহাৰ তো গাইজ খালি ডাষ্টবিন নাই এইটো কাৰণে অলপ বেয়া লাগিছে প্লিজ শ্বেয়াৰ কৰক যাতে ইয়াৰ কমিটি মানুহে পায় আৰু ডাষ্টবিন ব্যৱহাৰ যোগাৰ কৰক যাতে এক বছৰ যদি মানুহ আহে গাইজ চাওক কিমান জাবৰ জোঁথৰ হ'ব ডাষ্টবিন সেইটো সময়ত যদি নাথাকে ডাষ্টবিন ঠিক আছে প্ৰস্তাৱ লগাইছে কিন্তু ডাষ্টবিন নাই এইটো কাৰণে বেয়া লাগিছে গাইজ কাৰণ মানুহে খাই ক'ত পেলাব বস্তু তাতে পেলাব লগা হ'ব আৰু লগত আনিব কোনে কোনো বুজি পোৱাকেইটা আনিব যদি বুজি নাপায় সেইকেইটাতো তাতে পেলাই দিব ন গাইজ তো সেইটো গাইজ বেয়া নাপাব ইয়াতে সামৰিলোঁ গাইজ আকৌ আহিব মোৰ নেক্সট ভিডিঅ' তো গাইজ এতিয়াতো ব্লগ বনাব মই ষ্টাৰ্ট কৰি আছোঁ তো গাইজ বাই 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 লগ পাম নেক্সট ভিডিঅ' তো গাইজ বাই বাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে আৰু আপোনালোকে চাই আছে আপোনালোকে তো গাইজ বাই 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 বাই